আজি আপোনালোকক আজিৰ এই ভিডিঅ'টোত দেখুৱাম CM ত্ৰিপুলে আঁচনিখনত কেনেদৰে এপ্লাই কৰিব আৰু এই আঁচনিখন 3.0 যিটো ওলাইছে হেতুৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব যিহেতু গতিকে আপোনালোকক ফুল প্ৰসেছটো মই ইয়াতে আপোনালোকক দেখুৱাই দিম এইটো যিকোনো এটা ব্ৰাউজাৰত গৈ গুগলত সাৰ্চ কৰিব CM ত্ৰিপুলে তাৰ পাছত আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিলে এনেকা এটা পেজ ওপেন হ'ব দেখিব ইয়াতে ক্লিক কৰিব এইটো দেখিছে যিহেতু এতিয়ালৈকে অফিচিয়েল ৱেবসাইটটো আপডেট হোৱা নাই 2.0 আহি আছে 3.0 নাই হোৱা গতিকে এইটো হ'ব অতি শীঘ্ৰে গতিকে ইয়াৰ পূৰ্বে মই আপোনালোকক এইটো এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপোনালোকক মই কৈ দিছোঁ ইয়াত দেখিছে the applicant should be permanent resident of Assam and should be above 8 years and below 45 years age on 1 April 2024 28 বছৰ ওপৰত হ'ব লাগিব 45 ইয়াৰ্ছৰ তলৰ হ'ব লাগিব 2024 চনৰ 1 এপ্ৰিল যেহেতু পূৰ্বৰ যি আপোনালোকে পইচা পাইছিলে 2 লাখ টকা 5 লাখ টকা যি তো পাই গৈছে হেইটো মতে তাৰ মতে আধাৰতে হ'ব the applicant should possess a minimum educational qualification as indicated below class 10 pass for general caste up to class 10 for candidates belonging SC ST OBC general caste or minimum qualification হ'ব লাগিব মেট্ৰিক পাছ আৰু অন্যান্য সকলৰ ST SC OBC 10 পাছ হ'ব লাগিব the applicant should possess skills experience knowledge to undertake the income generating activities তেনেকুৱা আকৌ কিবা এক্সপেৰিয়েন্স নলেজ থকা কিবা ধৰি লওক হেৰি স্কিল হেবিলাকৰ ওপৰতো দিয়া হ'ব the applicant should have a scheduled commercial bank account which has been opened before 1 April 2024 2024 চনৰ 1 এপ্ৰিলৰ আগৰ ওপেন কৰা বেংক একাউণ্ট থাকিব লাগিব the applicant should not have defaulted any loan taken from any scheduled commercial bank in the past কোনো ধৰণৰ লোন লোৱা হ'ব নালাগিব পূৰ্বতে তাৰপাছত নেক্সট পইণ্টটো দিছে যে not more than one member from any household shall be eligible to be beneficiary under this scheme for the purpose of the scheme family mean husband wife brother and sister এই পৰিয়ালৰ অন্য মেম্বাৰে আগতে পোৱা হ'ব পূৰ্বতে পোৱা হ'ব নালাগিব এবাৰতকৈ বেছি এজনে পাব নালাগিব the applicant must have valid registration in the employment exchange valid registration কৰা হ'ব লাগিব exchange office গতিকে next হৈছে the applicant must not be a beneficiary of CM ত্ৰিপুলে 1.0 বা 2.0 থাকিব নালাগিব ধৰি লওক 3.0 কাৰণে যদিও আপুনি এপ্লাই কৰিব তো আগতে পূৰ্বতে পোৱা হ'ব নালাগিব আগতে যিবোৰ হৈ গৈছে তাৰ নেক্সট ডকুমেন্ট কি লাগিব হেতু মই আপোনালোকক আগত কৈছো যে ডকুমেন্টস লাগিব আপোনাৰ any of the following identity proof address proof Aadhaar voter ID passport driving license কিবা এটা হলে হ'ব proof of educational qualification লাগিব ধৰি লওক আপোনালোকৰ যিবোৰ আগতে কোৱা হৈছিলে যে মেট্ৰিক পাছ নাইবা আৰু আছে ধৰি লওক এক্সট্ৰা স্কিলৰ হেবিলাক ফাৰ্ষ্ট পেজ অফ এক্টিভ বেংক একাউণ্ট পাছবুকৰ প্ৰথম জেৰক্সটো লাগিব পেন কাৰ্ড লাগিব নেক্সট তাৰপা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডটো নেক্সট আহিলে কেনেকৈ এপ্লাই কৰিব ইয়াত কেনেকৈ এপ্লাই কৰিব ইয়াতে ধুনিয়াকৈ উল্লেখ কৰা হৈছে চাই ল'ব পাৰে only the registered applications are eligible for applying for scheme chief minister's Atmanirbhar
2.0 ফাৰ্ষ্টে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব নেক্সট ষ্টেপকেইটা এনেকুৱাই মই অনাগত ভিডিঅ'ত আগলৈ 3.0 যেতিয়া আপডেট কৰি দিয়া হ'ব এই এপ্লাই লিংকটো খুলি দিব তেতিয়া মই আপোনালোকক বিতংভাৱে ষ্টেপ বাই ষ্টেপ এপ্লাই কৰি দেখুৱাই দিম ধন্যবাদ আজি ভিডিঅ'টো চোৱাৰ বাবে আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব আগলৈ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই যাবলৈ ধন্যবাদ